মনৰ নিজানো জোনাক আছিলে সুৱৰণি কুঁৱলী ফাকেৰে নামিছে। নমস্কাৰ বন্ধুসকল, এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে দেখিব পাৰিছে মই এটা খুব ধুনীয়া জেগাত আছোঁ বৰ্তমান। কিয় আহিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব। আজি খুব এজন ভাল লগা ভাইটি এজন মাতিছোঁ। আজি তেখেতে গান গায় বাৰু, আপোনালোকক দেখুৱাই আছোঁ, সম্পূৰ্ণ ভিডিঅ'টো চাব। নমস্কাৰ, পোনপ্ৰথমে মই আফটাৰ আলীক আমাৰ দাদাই হয়, তেখেতক মই তেখেতৰ চেনেলক মাতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ নাম চাহিল আহমেদ আৰু মই আজি এটা গান গাবলৈ ওলাইছোঁ, আমাৰ জুবিনদাৰ গান, অতি জনপ্ৰিয় গীত। তো আশা কৰোঁ সকলোৱে ভাল পাব। মনৰ নিজানো জোনাক আছিলে তোমাৰ মৰম সুবাসানিলৈ হঠাতে শুকালে পোহৰৰ তুলসী নীলিমাৰ মাজতো নাথাকা যেন তুমি নাহিবাক বেদনা হৈ আকৌ এবাৰ। মনৰ নিজানো জোনাক আছিলে সুৱৰণি কুঁৱলী ফাকেৰে নামিছে এচেৰেঙা বিষাদৰে ৰঙা ৰঙা তেজ সাঁচতীয়া সপোনতো পঙি নাহৰে থাকিলেহে পাহৰে জোনাক নীৰৱে গোপনে গোপনে উমি উমি জ্বলি উঠে বেদনাৰ জুই ভাঙি দিলা মনৰে দাপোন বিষণ্ণতা ভাল পাব নিশিকিলো পায়ো হেৰুৱালো ভাল পাব নাজানিলো দুখৰে হুমনীয়া আজি যে লগৰী সেমেকালে দুচকু সুৱৰণি কুঁৱলী ফাকেৰে নামিছে এচেৰেঙা বিষাদৰ ৰঙা তেজ ৰঙা তেজ। গাইছ, আপোনালোকে গানটো কেনেকুৱা লাগিছে? চাহিলে বৰ্তমান পঢ়ি আছে। চাহিলে কি পঢ়ি আছা? মই এইচএছ ছেকেণ্ড ইয়াৰ পঢ়ি আছে। গানটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। কমেণ্ট কৰিলে কি কমেণ্ট কৰিবা চব ভিডিঅ'ৰে, কমেণ্ট কৰিলে ভিডিঅ' বনাবা আৰু সাহস হয়। চাহিলে আজি মোৰ চেনেলত প্ৰথম লৈছোঁ। আপোনালোকে এনেকৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যদি ভাল লাগিছে। চাহিল, তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ। শ্বেয়াৰ কৰিব দেই।